আকৌ আজি আহিলোঁ পথাৰলৈ, মানে আজি কঠীয়া তলিম আৰু কঠীয়া তলিবলৈ ৰেডি। আৰু এতিয়া কঠীয়া তলো বলক, মানে মাঘৰ বিহু পাবলৈ হ'লেই নহয়, এই অলপ ৰুবলৈ হৈছে। ভাবিছোঁ বিহুৰ আগতে এইখিনি ৰোৱা শেষ দিওঁ আৰু বিহু বজাৰকৈ খাবলৈ পাম। এই আজি কঠীয়া তুলিবলৈ আহিলোঁ আৰু এয়া আমাৰ এইখিনি কঠীয়া তোলা হ'লে আৰু এইফালে আমাৰ ককাই তুলি আছে। মানে ইয়াক কৈছিলোঁ অহাকালি যদি একো কাম নাই কঠীয়া তুলিবলৈ আহিবি, আৰু আহিলে আৰু দুয়োটাই আজি পুৰা কঠীয়া তুলি আছোঁ। এয়া আমাৰ ভাত খাবলৈ হ'লে, এতিয়া ভাতখিনি খাই লওঁ আৰু ককাও আহিলে বহিলে আৰু মই বহিলোঁ। আৰু আমাৰ কঠীয়া তোলা হ'লে এতিয়া ঘৰলৈকে যাবলৈ বিচাৰোঁ, মানে এতিয়া বেছিকৈ গধূলি হ'লে গা ধুবলৈ ঠাণ্ডা লাগিব, সেয়ে আগতীয়াকৈ যাওঁ আৰু গা চা ধুই মানে আমি চোমাৰলৈ গৈ আছোঁ। মানে লগৰটো মানে সাৰ ল'ব ধান ৰুবলৈ, আৰু এয়া আমাৰ সাৰ লোৱা হৈ গ'ল। এতিয়া ঘৰলৈকে গৈ থাকোঁ আৰু মানে লগৰটোৱে কিবা খায়, সেয়ে ভাবিলোঁ চিঙৰা ল'লে। এতিয়া চিঙৰা দুয়োটাই খাই লওঁ, আৰু চিঙৰা ঘুগুনি মানে গধূলি হ'লে বেষ্ট হয়। আৰু এতিয়া খাই পিনে ঘৰলৈ গৈ থাকোঁ আৰু ৰাতিয়ে হ'লে। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, আৰু আজিলৈ বাই।